আমাৰ পৃথিৱীত কিছুমান এনেকুৱা ঠাই আছে যাক দেখি আপোনালোকে নিজৰ চকুতে বিশ্বাস নকৰিব। এই জেগাবিলাকৰ আচৰিত কৰা কথা এইটোৱে হ'ল যে এই জেগাবিলাক নেচাৰেল আৰু প্ৰকৃতিৰ দ্বাৰা সৃষ্টি। এই পৃথিৱীত বাস কৰা সকলোবোৰ জীৱৰ ভিতৰত আমি মানুহে সকলোতকৈ শ্ৰেষ্ঠ আৰু আমি বহুতো ধৰণৰ সুন্দৰ সুন্দৰ অট্টালিকা হওক সুন্দৰ জেগা সজাইছোঁ, কিন্তু আমি কেতিয়াও প্ৰকৃতিৰ নিচিনা সুন্দৰ জেগা সজাব নোৱাৰিম। মই আপোনালোকৰ হোষ্ট বিষ্ণু আৰু আজিৰ ভিডিঅ'টোত আমি প্ৰকৃতিৰ দ্বাৰা সৃষ্টি অদ্ভুত 5খন জেগাটোৰ বিষয়ে জানিম। হয়তো আপোনালোকে এতিয়ালৈকে এই জেগাবিলাকৰ নামো শুনা নাছিল আৰু দেখাও নাছিল। চ' লেটছ ষ্টাৰ্ট দি ভিডিঅ'। নম্বৰ 1, চি স্প্লিট ইনটু 2। এই জেগাটো আছে কেৰেলাৰ কনানীত। যেতিয়া কেৰেলাত বানপানী হৈছিলে আৰু বানপানীৰ পৰিমাণ লাহে লাহে কমিবলৈ ধৰিলে, তেতিয়া সেই সময়ত এটা অদ্ভুত জেগাৰ সৃষ্টি হ'ল। এই জেগাটো আপোনালোকে দেখিলে এনেকুৱা লাগে যে সমুদ্ৰক মাজৰ পৰা ভাগ কৰা হৈছে আৰু তাত এখন ৰাস্তা বনোৱা হৈছে। এইটো টোটেলি নেচাৰেল, এইটো প্ৰকৃতিৰ দ্বাৰা সৃষ্টি। যেতিয়া বানপানী কমিলে সেই সময়ত এটা ৰাস্তাৰ নিচিনা সৃষ্টি হ'ল আৰু এই জেগাটো চাবলৈ বহুতো মানুহে অহা যোৱা কৰি থাকে। চ' এইটো এটা টুৰিজমৰ এট্ৰেকশ্যন হৈ পৰিছে আৰু এই জেগাটো টোটেলি নেচাৰেল। এই জেগাটো আপোনালোকে দেখিলে এনেকুৱা লাগে যে এটা সমুদ্ৰক মাজৰ পৰা দুটা ভাগত ভাগ কৰা হৈছে, তেনেকুৱা লাগে। নাম্বাৰ 2, কালাৰ চেঞ্জিং ৰিভাৰ কলম্বিয়া। আপুনি এইটো জানেনে, পৃথিৱীত এনেকুৱা এটা নদী আছে যিয়ে বতৰৰ হিচাপত ৰং পৰিৱৰ্তন কৰে। এই নদীৰ নাম হ'ল কেনো ক্ৰিষ্টেলছ। এই নদীটো মেইনলি আছে কলম্বিয়াত আৰু এই নদীৰ গুৰুত্বপূৰ্ণ কথাটো এইটোৱে হ'ল যে এই নদীয়ে পৰিৱেশৰ হিচাপত ৰং পৰিৱৰ্তন কৰে। এই নদীৰ ৰং পৰিৱেশৰ হিচাপত কেতিয়াবা ৰঙা হয়, কেতিয়াবা নীলা, কেতিয়াবা গোলাপীয়া আৰু কেতিয়াবা সেউজীয়া হয়। এই নদীয়ে পৰিৱেশৰ হিচাপত ৰং পৰিৱৰ্তন কৰে। এই নদীৰ বিষয়ে জানি আপোনালোকক কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। নাম্বাৰ 3, ৱেটমো কেভছ। নিউজিলেণ্ডত থকা ৱেটমো কেভছ পৃথিৱীত প্ৰকৃতিৰ এখন অদ্ভুত সৃষ্টি। এই কেভছৰ পৰা এখন নদী প্ৰবাহিত হয় আৰু এই গুহাৰ মেইন কথা বা গুৰুত্বপূৰ্ণ কথা এইটোৱে হ'ল যে ইয়াত পোৱা জোনাকী। এই জেগাটোত আহিলে আপোনালোকক এনেকুৱা লাগে যে আপোনালোক বেলেগ গ্ৰহ বা বেলেগ দুনিয়াত আছে, তেনেকুৱা লাগে। যদি আপোনালোকক এই গুহালৈ যাবলৈ চান্স পায়, তেতিয়াহ'লে আপোনালোক এই গুহালৈ যাবনে? নাম্বাৰ 4, মিষ্ট্ৰি অফ ছিংগিং ছেণ্ডছ। পৃথিৱীত বহুতো এনেকুৱা জেগা আছে য'ত মানুহে যাবলৈ ভয় কৰে। তাৰে ভিতৰত এখন জেগা হ'ল মৰক্কো ৰেগিস্তান। এই ৰেগিস্তানত বহুতো এনেকুৱা জেগা আছে য'ত আপোনালোকে বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰৰ গান শুনিবলৈ পাব, যেনে গীটাৰ, ভায়লিন, ড্ৰাম, এনেকুৱা টাইপৰ বহুতো ধৰণৰ বাদ্যযন্ত্ৰৰ আৱাজ আপোনালোকে ইয়াত শুনিবলৈ পাব। আৰু ইয়াত অহা যোৱা কৰা বহুতো মানুহে কয় যে ইয়াত আত্মাৰ বাস আছে। নম্বৰ 5, স্কোট্ৰা আইলেণ্ড, য়েমন। পৃথিৱীৰ সকলোতকৈ মিষ্টিৰিয়াছ জেগা। এই জেগাটোত আহিলে আপোনালোকে বেলেগ গ্ৰহত বা বেলেগ দুনিয়াত অহা নিচিনা লাগে, কিয়নো এই জেগাটোত এনেকুৱা এটা আইলেণ্ড আছে। এই আইলেণ্ডটো হ'ল স্কোট্ৰা আইলেণ্ড আৰু এই আইলেণ্ডটো য়েমনত আছে আৰু এই আইলেণ্ডত আপোনালোকে গ'লে আপোনালোকে দেখা পাব যে ইয়াত থকা গছ গছনিবিলাক উল্টাকৈ আছে, তেনেকুৱা লাগিব। কিয়নো নৰ্মেল এখন গছৰ শিপাডাল তলফালে থাকে, কিন্তু আপোনালোকে এই গছক দেখিলে এই গছৰ শিপাবিলাক ওপৰ ফালে আছে, তেনেকুৱা লাগে। আৰু ইয়াত পোৱা গছ গছনিবিলাক আমাৰ পৃথিৱীৰ অন্য জেগাত পোৱা গছ গছনিতকৈ বহুতো অদ্ভুত প্ৰকাৰৰ। কিয়নো আপোনালোকে এই ফটো আৰু এই পিকচাৰবিলাক দেখিলে আপোনালোকে গম পাইছে চাগে ইয়াত কেনেকুৱা টাইপৰ গছ গছনি আছে। আৰু ইয়াত যিবিলাক মানুহে বাস কৰে সেই মানুহবিলাকে আত্মাৰ পূজা কৰে
আৰু আপোনালোকে যদি এই আইলেণ্ডত যাবলৈ চান্স পায় তেতিয়াহ'লে আপোনালোকে যাবনে কমেণ্ট কৰি জনাব লগতে আপোনালোকক ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু যদি আপুনি আমাৰ চেনেলটো নতুনকৈ ভিজিট কৰি আছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব চ' আজিৰ কাৰণে ইমানেই আছিলে নেক্সট ভিডিঅ'ত লগ পোৱাকৈ থেংক ইউ ফৰ ৱাচিং